আপুনি বাৰু আপোনাৰ দাঁত চিকচিকীয়া কৰি তুলিব বিচাৰে নেকি? আপুনি বাৰু লেতেৰা দাঁতৰ বাবে লজ্জিত হৈছে নেকি? বিভিন্ন সময়ত বিভিন্ন কাৰণত দাঁত লেতেৰা হয় অথবা চাহ, কফি আদিৰ অতিমাত্ৰা সেৱনে দাঁতৰ সৌন্দৰ্যতা ম্লান কৰিব পাৰে। আজি আমি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম যে কেনেদৰে আপুনি দন্ত চিকিৎসকৰ ওচৰলৈ নোযোৱাকৈ ঘৰতে ঘৰুৱা পদ্ধতিৰে লেতেৰা দাঁত পৰিষ্কাৰ আৰু চিকচিকীয়া কৰি তুলিব পাৰিব। আজি আমি আপোনালোকক জনাম যে কেনেদৰে আপুনি ঘৰতে থাকি ইনৰ দ্বাৰা ঘৰতে দাঁত চাফা কৰিব পাৰিব। তেন্তে জানো আহক আপুনি কেনেদৰে ইনৰ দ্বাৰা ঘৰতে দাঁত চাফা কৰিব পাৰিব। ইয়াৰ বাবে আপুনি 1 চামুচ ইনো আৰু সমপৰিমাণৰ নেমুৰ ৰস লৈ এটা মিশ্ৰণ তৈয়াৰ কৰক। ইনত যিহেতু বেকিং সোডা থাকে, যাৰ বাবে দাঁতৰ লেতেৰা দূৰ কৰাত ই সহায় কৰিব। অন্যহাতে নেমুৰ ৰসত থকা ভিটামিন চিয়ে দাঁতৰ গুৰি সতেজ, শক্তিশালী আৰু মুখৰ দুৰ্গন্ধ দূৰ কৰিব। নেমুৰ ৰস আৰু ইনৰ এই মিশ্ৰণটোৱে দাঁত চাফা কৰিব। গতিকে খাদ্য খোৱাৰ পাছত এই মিশ্ৰণটো ব্ৰাছেৰে দাঁতত লগালে আপুনি সুফল লাভ কৰিব।